এইটো নহয় এইটো মোৰ মোবাইল সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আজি আমি যাবলৈ ওলাইছোঁ খনিকৰপুথি নামঘৰলৈ আমি গোটেইকেইটা মানে বায়ে শৰাই দিম বুলি আগবঢ়াই থৈছিলে ৰাসৰ কাৰণে আৰু ৰাস গৈ পেলাই কিমান কি গ'ল ঠিক নাই সময় সুবিধা মিলা নাছিলে আৰু আজি সময় সুবিধা মিলিলে চব যাবলৈ ওলাইছোঁ এইফালে আমাৰ জানমণি বা হয়নে হয় তাৰপিছত ওলাইছোঁ এয়া আমাৰ সত্যদা ডিঙিত বাপেকৰ দায়িত্ব পালন কৰিবলৈ গৈছে এইজন এয়া সমীৰণ দাদা ওলাইছে আৰু শুই মেলি কাৰোবাৰ পৰা মাৰো খালে নে কি হ'ল মুখখন ফুলি আছে তুমি নোযোৱা এইফালে চকুটকু ফুলি মেলি অৱস্থা নাইকিয়া হৈ আছে তাকে ওলাইছোঁ আৰু আজিকালি চুলিখিনি ধুলোঁ কাৰণে চুলিখিনি শিকি আছে সেইকাৰণে ক্লাছাৰ লৈ গৈছোঁ মাৰিম বাকী চাই থাকক ভিডিঅ'টো এইটো নহয় এইটো মোৰ মোবাইল নহয় মোৰ মোবাইল কেলে দিম তুমি ক'ত গৈছা তুমি ক'ত যোৱা এইটো কাৰ মোবাইল খোজা বাৰ মোবাইল খোজা দি দে খোজা আকৌ বাৰ মোবাইলটো এই নহয় মোৰ মোবাইল কি দেখিছা কি দেখিলা ক'ত হাতী कृपया कुछ समय पश्चात प्रयास करें The number you have dialed is currently busy. শ্যাম লগা লগা বুলিছোঁ লগা এই গজা কৰে কল কৰি থকা ব্যক্তি আৰু এয়া আমি পালোহি খনিকৰপুথি নামঘৰ মানুহ বহুত আছে দেখিছেনে বহুত বেছি হয় কেতিয়াবা কম থাকে কেতিয়াবা বহুত বেছি মানুহ হয় আৰু ভিতৰ ভাগততো মানুহ বহিবলৈ মানে আমি বহিবলৈ জেগাই নাপালোঁ তাৰপিছত বাহিৰতো চাওকচোন এয়া মানুহে য'তেই জেগা পাইছে মানুহ তাতেই বহিছেগৈ আৰু আমাৰ অলপ দেৰিও হ'ল যোৱা বাৰু তাৰপিছত আমি এই ছাইডত যিখিনিত প্ৰসাদ চসাদ ধুৱে সেইডোখৰতে বহিলোঁ আৰু সেইডোখৰতে ঢাৰি চাৰি পাৰি আৰু এইফালে আমাৰ নানু কল খাই আছে আৰু ছাইডত আপোনালোকে মোৰ আগৰ ভিডিঅ' যদি চাইছে দেখিছে তাতে ধূপ দিয়ে আগতে মানে খনিকৰপুথিৰ ভাগ য'ত আছে একদম ভিতৰ ভাগত তাতে দিয়ে কিন্তু এতিয়া মানুহ বহুত বেছি হ'বলৈ ধৰিছে সেইকাৰণে ছাইডত বনাই দিছে সেইডোখৰতে দিয়ে মানুহে আমি ধূপ দি আহিলোঁ চাকি জ্বলাবলৈ নিদিয়ে তাত ধূপ চুপ দি আহি পেলাই এইফালে ইয়াত পিছফালে আমি চাহ খালোঁহি আৰু এইফালে আমাৰ নানু দুইফালে দুটা বিস্কুট লৈ পূৰা খোৱাত লাগি আছে আৰু কি চিন্তা কৰি আছে নাজানো বাহিৰৰ ফালে চাই চাই কি হ'ল কি হ'ল খাইছা বিশুত খাইছা এয়া গৰমৰ পৰা পৰিত্ৰাণ বোলে আমি খালোঁ আইচক্ৰীম নামঘৰৰ পৰা আহি পেলাই ইমান বেছি গৰম পৰিছে আৰু মানুহ কোনে খোৱালে কোনে খোৱালে মোৰ একাউণ্ট দি গৈছে পইচাটো কেলে গ'ল মই মানে লোকৰ পইচা খোৱা মানুহ নহয় মানে তাই কৈ দিয়া মানুহ পইচাটো আপোনাৰ এইজনৰ মই চেণ্ডেলটো পিন্ধি দৌৰি আহিছোঁ গৰমত দেখিছোঁ আইচক্ৰীম খাবি নে সুধিছে মই খাম আৰু নাখাম নে আৰু এইজনকতো মই আগৰ পৰাই চিনি পাওঁ ৰূপ দাদাক পে'মেণ্টটো সেইফালে গুচি গৈছে তোমাৰ নানুৱা যেনিবা ডম্বৰু পালে একো নালাগে আইচক্ৰীম খালা কিমান খালা নামঘৰত সেৱা কৰি পেলাই আমি আধাতে গুচি আহিলোঁ ইয়াত তেতিয়া নাম লৈয়ে আছিলে যিহেতুকে বহুত বেছি গৰম পৰিছে আৰু নাম ভিতৰৰ ভাগত বহিবলৈ একেবাৰে জেগা নাছিলে
আৰু আমাৰ বেলেগ কাম আছিলে মানে আমাৰ দেহাই কৃষ্ণ লৈছে আমাৰ গাঁৱৰ নামঘৰত দিনত বৰসভা আৰু ৰাতিলৈ ভাওনা আছে আৰু দেহাই কৃষ্ণ লৈছে আৰু তাৰে আজি বৰাখৰা আৰু আমি তাত খানাটো দিছোঁ আৰু সেয়েহে আৰু তাৰ ড্ৰেছটো চাবলগীয়া আছিলে সেয়েহে আমি গুচি গ'লোঁ আৰু এইফালে দিনত যিহেতুকে বৰসভাৰ আখৰা আছিলে মানে বৰাখৰা আছিলে সেইকাৰণে পাচলি যিহেতুকে ভাতটো আমি খুৱাইছিলোঁ আৰু সেয়েহে পাচলি লৈ লৈছোঁ এয়া Hey guys, নামঘৰৰ পৰা আহি পেলাই অলপ দেৰি ৰেষ্ট ল'লোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ গোলাঘাট মানে আজি মোৰ বাৰ্থডে আমি পাহৰিয়ে গৈছিলোঁ এইটো আমাৰ এবেলে কি হৈছে এবেলে কি এবেলে এইটো কি এবেলে আমি এয়া যাবলৈ ওলাইছোঁ গোলাঘাট আমি চাৰিটাই তাৰপিছত গৈ মেলি কেক চেক কিবা কিবি লৈ যাব লাগিব কাটিব লাগিব আচলতে পাহৰিয়ে গৈছিলোঁ তাৰপিছত পিছবেলা সময়ত মনত পৰিলে দেখিবলৈ ৰজি নিচিনা খালি নোমবোৰ বেছি আছে পেটটো বেছিকৈ হেৰি লাগিছে খোজ কাঢ়িবকে পৰা নাই ৰজি দেই গোলাঘাট যোৱাৰ আগতে আমি সোমাই গ'লোঁ এয়া ড্ৰেছ চাবলৈ বুলি আচলতে আমাৰ দেহাৰ যিহেতুকে বৰসভাৰ কাৰণে মানে ভাওনাৰ কাৰণে কৃষ্ণ লৈছে সি আৰু তাৰ কাৰণে তাৰ পটককেনে যিটি পচন্দ নহয় সেইকাৰণে ভাবিলে যে ড্ৰেছটো আৰু মুকুটটো চাই লওক যিহেতুকে এইবোৰ বস্তু যদি কিবা পচন্দ নহয় ঠিক ঠাক কৰিবলৈ লগালগ নোৱাৰে সেইকাৰণে আগতীয়াকৈ চাই যাওঁ বুলি আহিলে যিহেতুকে আৰু আমি যাবলৈ ওলাইছিলোঁ গোলাঘাট কিন্তু গোলাঘাটো যোৱা নহ'ল আধা ৰাস্তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল যিহেতুকে বহুত বৰপথাৰলৈ গৈছিলে আৰু বৰপথাৰৰ পৰা আহি পেলাই ঘূৰি আহোঁতে খুব দেৰি হ'ব আৰু ৰাতিলৈ যিহেতুকে বৰাখৰা আছে আৰু সেইকাৰণে দেৰি হ'বৰ কাৰণে আমি আধাতে গুচি আহিলোঁ আৰু এইফালে আমাৰ দেহাই চাই আছে ড্ৰেছ পাতিবোৰ আৰু তেওঁলোকে খুব ধুনীয়াকৈ মানে বনাই দিয়ে খুব নতুনকৈ মানে কোনোবাই অৰ্ডাৰ কৰিলে নতুনকৈ বনাই দিয়ে পুৰণা কেতিয়াও নিদিয়ে খুব ধুনীয়াকৈ বনায় আজিকালি কৃষ্ণ বেগ পালে আজিকালি উঠি গ'ল নাই
আখৰাও খতম হ'ল আৰু এয়া হৈছে আজি নামঘৰৰ খানা মানে খানাটো আমাৰ ঘৰৰ পৰাই দিয়া হৈছিল যিহেতুকে দেহা কৃষ্ণ ভাও লৈছিল আৰু সেয়া সকলোৱে খাইছে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব